বগা টাউনত আহিছোঁ ইনস্পেকশ্যনৰ কাৰণে আমাৰ জিলা আয়ুক্ত ছাৰৰ অৰ্ডাৰ মতে আমি ইয়াত আহিছোঁ ইনস্পেকশ্যনত আমাৰ মেজিষ্ট্ৰেট ছাৰ আছে এক্সিকিউটিভ অফিচাৰ ছাৰ আছে আৰু আমি ইয়াত আহি পেলাই বহুতকেইখন আপোনাৰ হোটেলছবোৰ ভিজিট কৰিছোঁ মিঠাই দোকানবোৰ ভিজিট কৰিছোঁ তেওঁলোকৰ বহুতখিনি আনহাইজেনিক পাইছোঁ আমি বহুত লেতেৰা পেতেৰা অৱস্থাত তেওঁলোকে চলাই আছে আৰু আপোনাৰ যোনখিনি তেওঁলোকৰ ৱেষ্ট ডিছপ'জেল ছিষ্টেমটো আছে সেইটোও তেওঁলোকৰ প্ৰপাৰ নহয় লেতেৰাখিনিও তেওঁলোকে পিছফালে পেলাই আছে তেওঁলোকে সুবিধাখিনি লোৱা নাই আৰু যোনবোৰ মিঠাই তেওঁলোকে ফুড কালাৰ ইউজ কৰি আছে সেইটো পাৰ্মিটেড লিমিটতকৈ ওপৰত ইউজ কৰি আছে আৰু সেইটো কাৰণে আমি তেওঁলোকক যোনখিনি নন কমপ্লায়েঞ্চেছ আছে সেইখিনি আমি ঠিক কৰিবৰ কাৰণে কৈছোঁ আৰু আপোনাৰ যোনখিনি তেওঁলোকে ৰুলছ ভায়লেট কৰিছে FSSAI ৰুলছখিনি যোনখিনি ভায়লেট কৰিছে সেইটোৰ এগেইনষ্টত আমি এটা পেনাল্টি লগাম আৰু বাকী তেওঁলোকে DC ছাৰৰ অৰ্ডাৰ মতে যদি কিবা বেয়া পাইছে আমি ৰিপৰ্টৰ মতে তেওঁলোকৰ ক্ল'জাৰ নটিছো আহিব পাৰে আজি জৰিমনা কৰা হৈছে হৈছে আপোনাৰ ডবকা মিউনিচিপালিটি অফিচৰ পৰাও কিছুমান পেনাল্টি লৈছে আৰু আমিও আমাৰ FSSAI এক্টৰ ফালৰ পৰা আমিও পেনাল্টি ল'ম কিমান টকা এইটো আপোনাৰ এটা মিনিমাম এমাউণ্ট হ'ব এতিয়ালৈকে মই ভালকৈ ক'ব নোৱাৰোঁ 2-3,000 মানৰ ভিতৰত এটা পেনাল্টি হ'ব